भेरगाव ओनसोलनि सिङाव थानाय आबाद एग्र' प्रडिउसार कम्पानि लिमिटेडनि बानजायनायाव दिनै स्किल इन्डियानि सिङाव इलेक्ट्रिसिटि आरो टेकनिकेल हेल्पार फोरोंथाय हाबाफारिया जागायजेनबाय। गोसो गुदुं बिजाथिफोरखौ मोनथिहोनाय जायोदि जाय बिथांमोना बेवहाय मुं थिसननो गोसो बिथांमोनखौ अदालगुरि जिल्लानि दुवालसबा भेरगाव आबाद एग्र' प्रडिउसार कम्पानि लिमिटेडआव सुलाद लानो हागोन। रादाब बिजोङाव फोरमायनाय बायदिब्ला बिजाथिया गावखौ सिनायथि होनाय बिलाइ भटार आइडि, पेन कार्ड, आधार कार्ड, बेंक एकाउन्ट, पासबुकनि जेरक्स आरो फट' गांसे होनानै नोंथाङा मुं थिसननो हागोन। আমি আবাৰ এগ্ৰ' প্ৰডিউচাৰ কোম্পানী লিমিটেডৰ তৰফৰ পৰা স্কিল ইণ্ডিয়াৰ আণ্ডাৰত ট্ৰেইনিং প্ৰগ্ৰামৰ আয়োজন কৰিছোঁ। আজি আমি প্ৰথমে ইলেক্ট্ৰিচিটিৰ বিষয়ত লাইনমেন আৰু টেকনিকেল হেল্পাৰৰ ট্ৰেইনিং আৰম্ভ কৰিম। আজি স্কিল ইণ্ডিয়াৰ তৰফৰ পৰা আমাক শিক্ষাৰ্থীসকলক কিটছ তেওঁলোকে দিব, টি চাৰ্ট, কেপ ইত্যাদিকে কৰি যিখিনি প্ৰয়োজনীয় সামগ্ৰী তেওঁলোকে দিব। ইয়াৰ পিছত আমি পৰ্যায়ক্ৰমে বিভিন্ন ধৰণৰ ট্ৰেইনিং প্ৰগ্ৰামৰ কাৰণে আমি ইয়াতে চেণ্টাৰ এটা লৈছোঁ আবাদ এগ্ৰ' প্ৰডিউচাৰ কোম্পানীৰ তৰফৰ পৰা। তাতে বিভিন্ন বিষয়ত মানুহবিলাকে ট্ৰেইনিং কৰিব পাৰিব। আমাৰ এই ইলেক্ট্ৰিচিটিৰ ট্ৰেইনিঙৰ পিছতেই মহিলাসকলৰ কাৰণে টেইলৰিং আৰু ডিজাইনিঙৰ ট্ৰেইনিং আৰম্ভ আমি কৰিম। ইতিমধ্যে আমাৰ তাত প্ৰায় 200ৰ ওপৰত কেণ্ডিডেটে আমাক ডাটা জমা দিছে। তেওঁলোকে কেইদিনমানৰ পিছতে ট্ৰেইনিং লাভ কৰিবৰ কাৰণে সক্ষম হ'ব। আৰু ইয়াৰ পিছত আমি বিভিন্ন বিষয়ত ট্ৰেইনিং আমি অনুষ্ঠিত কৰিম। তেওঁলোকে যিসকল ইচ্ছুক প্ৰাৰ্থী তেওঁলোকে এই আমাৰ ট্ৰেইনিং চেণ্টাৰত ট্ৰেইনিং লৈ কিনে যথেষ্ট উপকৃত হোৱাৰ সুযোগ তেওঁলোকে লাভ কৰিব পাৰে। কাৰণ আজিকালি আমি যিহেতু চৰকাৰী চাকৰি নাপাওঁ, আমি সেল্ফ এমপ্লয় হ'বৰ কাৰণে আমি নিজে কাৰ্য যিটো নেকি আমাৰ ইনকামৰ ৰাস্তা ওলাই ল'বৰ কাৰণে আমি আমাৰ যিটো নেকি যোগ্যতা, আমাৰ যিখিনি স্কিল সেইখিনি আমাৰ থকা দৰকাৰ। আৰু গতিকে সেইকাৰণে আমি স্কিল ইণ্ডিয়াৰ আণ্ডাৰত এই ট্ৰেইনিং চেণ্টাৰটো আমি লৈছোঁ, যাতে আমি মানুহখিনিক স্কিল কৰিব পাৰোঁ, তেওঁলোকৰ কৰ্মদক্ষতাটো বঢ়াব পাৰোঁ। আৰু সেই কৰ্মদক্ষতাটো বাঢ়িলে নিশ্চয় তেওঁলোকে নিজে যিটো নেকি ইনকামৰ পথ তেওঁলোকে বাছি ল'ব পাৰিব। বিভিন্ন বিষয়ত তেওঁলোকে ট্ৰেইনিং লৈ কিনে তেওঁলোকে নিশ্চয় উপকৃত হ'ব পাৰিব। গতিকে আমাৰ পৰৱৰ্তী যিবিলাক ট্ৰেইনিং হ'ব সেই ট্ৰেইনিংবিলাকত আপোনালোকৰ যিসকলে ইচ্ছুক প্ৰাৰ্থী তেওঁলোকে অংশগ্ৰহণ কৰাৰ কাৰণে আমাৰ ইয়াতে ডাটা জমা দিব পাৰে। তেওঁলোকৰ ভোটাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট আৰু ফটো তেওঁলোকে জমা দি আমাৰ ট্ৰেইনিং চেণ্টাৰত ট্ৰেইনিং লোৱাৰ সুযোগ গ্ৰহণ তেওঁলোকে কৰিব পাৰে। তাৰ কাৰণে মই আহ্বান ৰাখিছোঁ।